वेलकम बैक टू माय चैनल। मैं प्रियंका पुनर्बार स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেললৈ। সো আজি হৈছে স্যাটাৰডে। মই ম্যাক্সিমাম স্যাটাৰডে শ্বুট কৰোঁ কাৰণ তেতিয়া আপোনাৰ অফিস নাথাকে। বাকি দিনত মোৰ কাৰণে গোটেইখিনি বস্তু মেনেজ কৰিবলৈ অলপ প্ৰবলেম হৈ যায়। সো মই ভাবিছোঁ যে আজি দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি পেলাই। আৰু এতিয়া পাইছে আপোনাৰ ৰাতিপুৱা 9টা। আজি দিনটো মোৰ বহুত এলাহ লাগি আছিল। সো ৰাতিপুৱা মই জিম নগলোঁ। সদায় ৰাতিপুৱা 5টা বজাত মোৰ ৰুমমেটে উঠাই দিয়ে জিম যাবলৈ, আৰু মই নগলোঁ কাৰণেও তাই নগ'ল। সো এনেকুৱা হয় একচুৱেলি পাৰ্টনাৰ এটা লগত থাকিলে আপোনাৰ যাবলৈ ভাল লাগে। আৰু এতিয়া আপোনাৰ 9টা বাজিছে আৰু উঠিব লগা হ'ল কাৰণ আপোনাৰ আমি যিটো মান্থলি আপোনাৰ যিটো ৰাচন হয় ন, আমি এইটো একেলগে অৰ্ডাৰ কৰি দিওঁ গ্ৰ'ফাৰ্ছৰ পৰা। গ্ৰ'ফাৰ্ছ বা বিবি ডেইলি যিকোনো ঠাইৰ পৰা আমি অৰ্ডাৰ কৰোঁ কাৰণ আপোনাৰ গৈ আনাটো অলপ ডিফিকাল্ট হৈ পৰে। আৰু ইয়াত আপোনাৰ বহুত বেছি গৰম হয়। যেনেকৈ আমাৰ অসমত আপোনাৰ জুন জুলাইত গৰম হয়, ইয়াত এনেকৈ আপোনাৰ মাৰ্চ এপ্ৰিল মে'ত আপোনাৰ বহুত বেছি গৰম হয়। গৰমত আপোনাৰ বাহিৰত ওলাই গ'লে বহুত প্ৰব্লেম হয়। সো আমি ঘৰতে যিমানখিনি পাৰোঁ বস্তুখিনি আপোনাৰ অনলাইনে অৰ্ডাৰ কৰি লওঁ। সো বলক এবাৰ আপোনালোকক দেখাই দিওঁ। সো এইখিনি হৈছে অৰ্ডাৰ। সো মই প্ৰথম পেকেটটো ফালিলোঁ। আপোনালোকে গেছ কৰিব পাৰেনে বাৰু ইয়াত কি আছে? মই দেখাই দিছোঁ। 5 কিলো পিঁয়াজ। একচুৱেলি একেলগে লৈ থ'লে আপোনাৰ ভাল হয়। বাৰে বাৰে আপোনাৰ কিনি থাকিব বহুত দিগদাৰ হয়, আৰু এইখিনি আপোনাৰ বহুত দিন যাব। গতিকে একেলগে কিনি থৈছোঁ কাৰণ ইয়াত আপোনাৰ আকৌ লকডাউন হ'ব বুলি শুনিছোঁ। আৰু যদি লকডাউন হয় তেতিয়াহ'লে ইয়াত বহুত আপোনাৰ প্ৰব্লেম হৈ যায় বস্তু কিনিবলৈ। সো মই একেলগে কিনি থৈ দিছোঁ। নেক্সটটো হৈছে 2 পেকেট তেল কিনিছোঁ কাৰণ তেলটো আপোনাৰ বহুত জলদি খতম হৈ যায়। মই মেম্বাৰশ্বিপ লৈছিলোঁ গতিকে অলপ সস্তাত পোৱা যায়। সো মই একেলগে অৰ্ডাৰ কৰি দিলোঁ। একচুৱেলি ভাল পইণ্ট এটা মই ক'ব বিচাৰিছোঁ যে আপোনাৰ ৰুমমেট থাকিলে কি হয়, যিমানখিনি বস্তু অৰ্ডাৰ কৰিছোঁ, যেনেকৈ আমি এতিয়া অৰ্ডাৰ কৰিছোঁ 1500 টকাৰ বস্তু। সো 1500টো আপোনাৰ ডিভাইড হৈ যাব, 750 ইচ পৰিব। আৰু সেইটো ভাল হয় আৰু ন, আপুনি আপোনাৰ ইম'শ্যনছখিনিও শ্বেয়াৰ কৰিব পাৰে, আপুনি খঙো দেখাব পাৰে, আৰু আপোনাৰ যিখিনি খৰচা হয় সেইখিনিও আপুনি শ্বেয়াৰ কৰিব পাৰে। গতিকে ভাল হয় আৰু এইবোৰ হৈছে ডে টু ডে লাইফত। বুট আমাৰ অসমৰ ফালে আপোনাৰ প্ৰসাদত ইউজ হয়। মই বহুত ভাল পাওঁ সেই বুট মগুৰ যিটো মানে প্ৰসাদ হয় খাবলৈ। সত্তুটো একচুৱেলি আপোনাৰ গৰম দিনত ল'বলৈ বহুত ভাল হয় কাৰণ এইটোৱে আপোনাৰ পেটটো পূৰা ঠাণ্ডা কৰি দিয়ে। এইটো এটা ৰেচিপি আছে, মানে বহুত কুইক ৰেচিপি হয়, আৰু মই এই ৰেচিপিটো বনাই দেখাম। মেবি মই নেক্সট ভিডিঅ'ত মই এইটো ৰেচিপিটো বনাই পেলাই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। ব্লেক চৰ্চটো একচুৱেলি তাৰ বহুত আপোনালোকক দেখাই দিলোঁ কি অৰ্ডাৰ আহিল। বহুত ভোক লাগিছে। অমিতা আনি ৰাখিছোঁ, অমিতা খাম কাৰণ আপোনাৰ অমিতাই স্কিনৰ কাৰণে বহুত ভাল হয়। একচুৱেলি এইবোৰ ন সৰুতে যে কিয় বুজি পোৱা নাছিলোঁ। সৰুতে ইমান বাৰীত আপোনাৰ অমিতা লাগে আৰু সেই বস্তুখিনি মায়ে যেতিয়া খাব দিয়ে ইমান এলাহ কৰোঁ। আৰু এতিয়া আপোনাৰ ইয়াতে কেজি হৈছে 60 ৰুপিজ। সো তথাপিও কিনি খাইছোঁ, মানে এনেকুৱা পৰিস্থিতি হৈ পৰিছে। অমিতাটো দেখি লাগিছে যেন একদমেই আপোনাৰ গছত পকা হয়। সো মই এতিয়া অমিতাটো কাটিম। এড কৰি দিম অলপ ব্লেক চল্ট। অমিতাই মই দুটা বেনিফিট কৈছোঁ। এটা হ'ল আপোনাৰ স্কিনৰ কাৰণে বহুতেই বেছি ভাল হয়, আৰু ছেকেণ্ডটো হৈছে যে আপোনাৰ ফেট বাৰ্ণ কৰিবলৈ আপোনাৰ বহুত হেল্প কৰে। সো এতিয়া বাজিছে 11:30মান আৰু মই গা পা ধুলোঁ, ব্ৰেকফাষ্টটো কৰিলোঁ। আৰু আজি হৈছে ছেটাৰডে, আৰু ছেটাৰডে ছানডে বা যিকোনো দিনত যদি মই টাইম পাওঁ তেতিয়াহ'লে মাছেই বনাব নিদিওঁ, মই নিজে বনাওঁ কাৰণ বনাই ভাল লাগে। আৰু আজি মই চিংৰি আনিছোঁ, বহুত ফ্ৰেছ চিংৰি পাইছিলোঁ। চ' চিংৰি আনিলোঁ। চিংৰি ৰেচিপিটো শ্বেয়াৰ কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই লৈছোঁ ইয়াত ইলাইচি, দালচিনি, লং কেইটামান, তেজপাত, গোলমৰিচ,
আৰু শুকান জলকীয়া আপোনাৰ 2টা আৰু লগতে লৈছোঁ 3টা কেঁচা জলকীয়া। গ্ৰেভি বনাবলৈ লৈছোঁ কাজু, পুষ্ট আৰু তৰমুজৰ বীজ। ইয়াতে 2টা পিঁয়াজ কাটি লৈছোঁ লগতে পিচিবলৈ মছলাৰ কাৰণে। এতিয়া আমি গোটেই মছলাখিনি মিক্সিত ভালকৈ পিচি ল'ম। এয়া আপোনালোকে দেখিব পাৰিছে আমাৰ মছলাখিনি ভালকৈ পিচি হৈ গৈছে। এতিয়া আমি বাকী থকাখিনি ভালকৈ পিচি ল'ম চেম মিক্সিতে। এইখিনি আমাৰ পিচি হৈ গ'ল। এতিয়া কেৰাহী এটাত আমি প্ৰয়োজন মতে তেল দি ল'ম। তাৰপিছত আমি এড কৰি দিম জিৰা, নেক্সট আমি পিঁয়াজৰ মছলাখিনি এড কৰি দিছোঁ আৰু এইখিনিক ভালকৈ আমি ফ্ৰাই কৰি ল'ম। ফ্ৰাই হৈ যোৱাৰ পিছত আমি আদা ৰচুন 1 চামুচ এড কৰি দিছোঁ। গোটেইখিনিক ভালকৈ আকৌ এবাৰ মিক্স কৰিম। দহ মিনিটমান ভালকৈ ফ্ৰাই কৰাৰ পিছত আমি কাজুৰ মছলাখিনি এড কৰি দিছোঁ আৰু এইখিনিকো ভালকৈ ফ্ৰাই কৰি ল'ম। দুই মিনিট পিছত আমি অলপ কেঁচা তেল এড কৰি দিম। কেঁচা তেলৰ পৰা আপোনাৰ সোৱাদটো আৰু বেছি ভাল আহিব। এতিয়া আমি এড কৰিছোঁ জিৰাৰ গুড়ি, হালধিৰ গুড়ি, কাশ্মীৰী লাল মিৰ্চ আৰু ধনিয়াৰ গুড়ি। মছলাখিনি আমি এড কৰি দিম এতিয়া। লগতে অকণমান পানীও এড কৰি দিছোঁ কাৰণ বহুত ড্ৰাই হৈ গৈছে। ভালকৈ মিক্স কৰি দিম গোটেইখিনিকে। এতিয়া আমি এড কৰি দিছোঁ নিমখ, এফালে মই মাছখিনিক ফ্ৰাই কৰি লৈছোঁ নিমখ আৰু হালধি দি পেলাই। যেতিয়া মছলাখিনি আপোনাৰ কেৰাহীত লাগি নধৰিব তেতিয়া আমি বুজিব পাৰিম যে মছলাখিনি ভালকৈ ফ্ৰাই হৈ গৈছে। এতিয়া আমি পানী এড কৰি দিম। গ্ৰেভিৰ প্ৰয়োজন মতে পানী এড কৰিব। এড কৰি দিম 3টা বা 4টা কেঁচা জলকীয়া। তাৰপিছত আমি লাহে লাহে মাছখিনি ইয়াত এড কৰি দিম। মাছখিনি এড কৰা হৈ গ'ল। এতিয়া আমি এইটোক ঢাকি দিম। ঢাকি দি আমি 15 মিনিটছমান বনাম। একদম লাষ্টত আমি এচামুচমান ঘি এড কৰি দিছোঁ। ঘিটোৰ পৰা আপোনাৰ টেষ্টটো বহুত ভাল আহিব। আৰু অকণমান গৰম মছলা এড কৰি দিছোঁ। এতিয়া আমি এড কৰি দিম কষ্টুৰি মেথি। কষ্টুৰি মেথিটো অপশ্যনেল হয়। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এড কৰিব পাৰে, নহ'লে ধনিয়া পাতো এড কৰিব পাৰে। ফাইনেলি আমাৰ বনাই হৈ গ'ল। এতিয়া গেছটো অফ কৰিম। এতিয়া খাই ল'ম, বহুত ভোক লাগিছে। ভাত খোৱা 1 ঘণ্টামান হ'ল, কিন্তু আপোনাৰ তেনেকুৱা হয় নহয় যে কিবা ইচ্ছা কৰে খাবলৈ। চ' মোৰ বহুত ইচ্ছা কৰি আছিলে যে কিবা মিঠা টাইপৰ খাওঁ। চ' মোৰ কোল্ড কফি বনোৱা হৈ আছিলে আৰু কোল্ড কফিত মই অকণমান আইচক্ৰীম এড কৰি দিছোঁ। চ' এতিয়া এইখিনি এনজয় কৰিম মই। আৰু এটা প্লেনো হৈছে যে আবেলি অলপ ওলাই যাম বুলি। চ' মোৰ যিখিনি কাম আছে, যেনেকৈ মোৰ অলপ অফিচৰ কামখিনি আছে, আজি অৱশ্যে অফিচ নাই, তথাপিও অলপ কিছুমান কাম মানে আগবঢ়াই ৰাখিলে নিজৰে ভাল হয়। চ' অকণমান কাম কৰিম, কাম কৰি পেলাই যাম, কাৰণ ৰাতি আহি আপোনাৰ একদমেই ইচ্ছা নকৰিব। আৰু ছেটাৰডে ছানডেটো মই বিচাৰিছোঁ যে জাষ্ট ৰেষ্ট কৰোঁ আৰু একো নকৰোঁ। চ' যিখিনি কাম পেণ্ডিং আছে এতিয়া কৰি লওঁ আৰু মই লগতেতো এনজয় কৰিম। ওলাই হৈ গ'ল, এতিয়া যাম। যিটো প্লেন আছিলে একচুৱেলি অফিচৰ ফ্ৰেণ্ডছখিনিক বহুত দিন হ'ল লগ পোৱা নাই, সিহঁতকে লগ কৰিব গৈ আছোঁ। বহুত দিনৰ মূৰত লগ পাম। চ' ইয়াতে মই ফ্ৰেণ্ডছখিনিক লগত লৈ আহিছোঁ। এফালে আপোনালোকক ইণ্ট্ৰডাকশ্যন কৰাই দিছোঁ। এইটো হ'ল সাগৰ, এইটো হ'ল অনুৰাগ
আৰু এফালে হ'ল শিল্পা চব আমি আইএলটোৰ ফ্ৰেণ্ড আমাৰ যেতিয়া ট্ৰেইনিং হৈছিলে তেতিয়া আমি ফ্ৰেণ্ডছ আছিলোঁ আৰু ঠিক আছে আমি এতিয়া ভিতৰত যাম এফালে দেখিব পাৰিছেনে কৰোণাৰ নমুনা अभी की तुम डबल डबल এইফালে আমি ষ্টাৰ্টাৰ অৰ্ডাৰ কৰিছোঁ এতিয়া খাম খাই পেলাই আমি বেলেগ এটা প্লেচত যাম কাৰণ এই প্লেচটো ইমান এটা ভাল লগা নাই তো বস হাই করতে রে हेलो কিছু বল हेलो हेलो एवरीवन এসএমএস শিখিয়ে দিব কি लाइक शेयर एंड सब्सक्राइब সো ফাইনেলি মই আহি পালোঁ আহি পাওঁতে অলপ দেৰি হৈছে কাৰণ আপোনাৰ বহুত দিনৰ মূৰত লগ পাইছিলোঁ আৰু ইয়াত আপোনাৰ ৰাতি হ'লেও মানে 10টামান বাজিছে 10টা কি আপুনি মই ইয়াত অফিচৰ পৰা ৰাতি 1-2টা বজাতো আহিছোঁ কোনো প্ৰব্লেম নহয় কলকাতাত আপোনাৰ বহুত ছেফ ফিল হয় মানে মই যিখিনি এৰিয়াত থাকোঁ মই গোটেইখিনি এৰিয়াৰ বিষয়টো ক'ব নোৱাৰোঁ আৰু বহুত দিনৰ মূৰতো আমি লগ পাইছিলোঁ চ' অলপ টাইম থাকিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই